পানী একেবাৰে একে ঠাণ্ডা, একে ফ্ৰিজত থোৱা পানীৰ নিচিনা ঠাণ্ডা। নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ সন্মানীয় ব্যক্তিসকল, মই অংকুৰ আপোনালোকক মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিলোঁ একেবাৰে কি ক'ম আৰু একেবাৰে 30 কিলোমিটাৰমান দূৰ অহাৰ পিছত আহি পালোঁ এটা অৰণ্যৰ ভিতৰত। তো ইফালে চাৰিওফালে জংঘলে আছিল, ইয়াৰ কাষে কাষে সকলোবোৰ কাটি শেষ কৰিল। এইফালে শুনা পাইছোঁ যে বহুত গৰম দিলে, এতিয়াও হাতী আহে বোলে ইয়াত। তো বহুত কিছু দেখাব লগা বস্তু আছে, আপোনালোকে শেষলৈকে চাই থাকিব, সকলোবোৰ আপোনাক ভালকৈ দেখুৱাম। পানী কি চাফা গাইছ, নদীটোৰ নাম কি নাজানো, কিন্তু পানী একেবাৰে একে ঠাণ্ডা, একে ফ্ৰিজত থোৱা পানীৰ নিচিনা ঠাণ্ডা। চাওক গাইছ চাওক, গা ধুবলৈ মন গৈছে, কিন্তু এতিয়া নথম, অলপ পিছত লাষ্টত থ'ম। আগত আমাৰ কামটো শেষ কৰি ল'ম। এই যে আপোনালোকক এটা বস্তু দেখুৱাম, চাই থাকিব। দেখি ভয় লাগি আছে বস্তুটো, মানে ইমান জংঘলৰ ভিতৰত। গাইছ এইটো হাতীৰ গু হয়, চাব পাৰে আপোনালোকে। এইটো এটা হাতীৰ খোজ হয়, এইটো খোজ, হাতীৰ খোজ এইটো হয় এটা। এইফালে আছে আৰু মানে গাইছ বনৰীয়া জীৱ জন্তুবোৰ বেৰোৱা ইফালে ৰাস্তা, ইফালে পানী খাব আহে। ৰাস্তাটো চাওক, ইফালেদি অহা যোৱা কৰে, পূৰা একেবাৰে অহা যোৱা ৰাস্তা আছে। তো গাইছ সোমাই আছোঁ ভিতৰে একেবাৰে দেখা পাম নেকি আগত গ'লে, ভয় লাগে। ইফালে চাওক, গু চাওক আপোনালোকে। কিয় আহিলোঁ ইয়াত আপোনালোকক কোৱা নাই। ইয়াত আহিছোঁ আমি হাতী ওলাইছে, বানী কাটিব, বানী হাতী ওলাইছে ইয়াত বহুত। এইফালে মোৰ লগত অহা দাদা বানী কাটি আছে, আৰু এইফালে আমাৰ ককাও বানী কাটি আছে। তো গাইছ ভাল বানীটো পোৱাই নাই, বিচাৰি কাটি আছে ককা আৰু ভেন্দিও দুই। বানী বিচাৰি পোৱা নাই, ভাল বানী নাই একেবাৰে। ইমান বিচাৰি আছোঁ, একটাও কাটিব পৰা নাই। খালি কাচিটো লৈ ইফালৰ পৰা সিফালে, ইফালৰ পৰা সিফালে ঘূৰি বেৰাই আছোঁ। তিনি যদি পূৰা কাটি আছে, গৰুতে কাটি লৈ যাব লাগে। আমি 7জন মানুহ আহিছিলোঁ, পানী পিয়াহ লাগিছে বোলে, পানী নিবলৈ আহিছোঁ মই। তো গাইছ ইফালে যাব ভয় লাগি আছে, একেবাৰে চাৰিওফালে মানে হাতীৰ গুৱে গু, অহা যোৱা কৰা ৰাস্তা আছে। মই অকলে ইফালে আহিছোঁ, চাওক ইফালে ৰাস্তা হয়, ইফালেদি অহা যোৱা কৰে, পূৰা ভয় লাগি আছে। গণেশ বাবাৰ গু, ইফালে চাৰিওফালে ৰাস্তাই একেবাৰে। মই অকলে আহিছোঁ ইয়াত, মই কমেও বহুতখিনি দূৰত আহিছোঁ। মোৰ মানে যাৰ লগত আহিছোঁ সিহঁতক এৰি থৈ ভয় লাগিছে। ইফালে চাৰিওফালে গণেশ বাবাৰ গু, আৰু লগতে এইফালে চাৰিওফালে ৰাস্তাই একেবাৰে ডাঙৰ খচ হৈ আছে সিহঁতৰ ঠেঙত। তো গাইছ এটা সৰু ৰাস্তাৰ মাজেৰে অকলে গৈ আছোঁ, ভয় লাগি আছে। চাওক আপোনালোকে, চাওক ইফালে এটা ৰাস্তা আছে অহা যোৱা কৰা, আৰু ইফালে এটা ৰাস্তা। তথাপিও অলপ আগুৱাই চাম। গাইছ ইফালে যাব ভয় লাগি আছে, নাযাম নেকি, অলপ খিনি আগুৱাই গৈ চাওঁ ৰ'ব। নাযাম আৰু ইয়াৰ পৰা হ'ল। এতিয়া আমাৰ চাইকেল থোৱা জেগাটোত গৈ আছোঁ, তাৰপিছত ঘৰত যাম। আপোনালোকে লাষ্টলৈকে চাই থাকিব। আৰু মানে আহিবাৰ টাইমত ভিডিঅ' বনোৱা নাই, ৰাস্তাই অলপ ভিডিঅ' বনাব চেষ্টা কৰিম, বৰষুণ নিদিলে। পূৰা মজা লাগিছে। চাওক ইফালে নদীটো, চাওক কিমান ভাল দৃশ্য। চাই থাকক, ক'ব লগা একো নাই, খালি চাই থাকক আপোনালোকে। তো গাইছ ইটো এটা গছ কাটি থৈছে, চাওক আপোনালোকে, বহুত ডাঙৰ। আৰু ইফালে চাৰিওফালে গছ গছনি আছিল, চাৰিওফালে সেউজীয়া আছিল। সকলোবোৰ কাটি শেষ কৰিছে, মানে একেবাৰে ঘৰ দুৱাৰ বনাইছে, এতিয়া খেতি কৰিছে। তো
গছ গছনি খালি কাটিছে আৰু কাটিছে তো আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে গছ গছনি নাকাটিব যদি কাটিব বিচাৰিছে তেনে এটা গছৰ বিনিময়ত 10টা 11ডালমান গছ ৰুই দিয়ক এতিয়া বহুত গৰম হৈছে যদি এইবিলাক গছ নাকাটিলহেঁতেন ইমান গৰম নহ'লহেঁতেন কি কাম আপোনালোকে গছ গছনি নাকাটিব এইটোৱে অনুৰোধ কৰিলোঁ বহুত বৰষুণ দি থকাৰ কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ তো এতিয়া ঘৰত আহি পালোঁ গা ধুব গৈ আছোঁ যদি আপোনালোকক ভিডিঅ'টো চাই ভাল লাগছে তেন্তে লাইক কৰিব আৰু তো চেনেলটো নতুন হৈছে ছাবস্ক্ৰাইব কৰিব তো দে এইখিনিয়ে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই